কলৈ যোৱা স্যাৰ কেকেদাৰ ঘৰত কিবা পাতিছে 3জন ভকতক ভাত খোৱাকে মাতিছে মই কমলা আৰু মোহন স্যাৰ ভাতগিটা খাই আহোগে বুলি ভাবিছো মোকো কৈছিল তেওঁ বোলে আজি নাইট ডিউটিহে কৰিব দিনত থাকিব নোৱাৰে কি পাতিছেনো কি পাতিছে মই নাজানো গলেহে গম পাম যাওনে স্যাৰ যোৱা কিন্তু বেছি দেৰি নকৰিবা নকৰো স্যাৰ ভাতগিটা পিটিকে খাম আৰু গুচি আহিম ঠিক আছে যোৱা ও কমল আমরাও একটা খানা খাবা পারু খানা খানা মানে আমরা পয়সা কইটা তুলি খানা একটা খাও ও এটু কিন্তু বেয়া নহব আমাৰ কেইটাক নামাতিলে নাই আমি নিজে মিলি খানা এটা খাই দেখাই দিওঁ মোক যে মতা নাই মই কিন্তু বেয়া পোৱা নাই ভালহে পাইছো কিয় বেলেগৰ তাত খাবলৈ মোৰ লাজ লাগে অ আই ও পিছে আমাৰ লগত খাব পাৰিবা না নাই যদি পাৰা পইচাটো দিয়া কিবা এটা লৈ তোমালোকৰ লগত পাৰিম দিয়া পয়সা বাৰ কৰা ও হেৰি নহয় কথা এটা হ'ল নহয় কি ছাৰৰ কথাটো কি কৰা ছাৰক ল'ম নে কি সেইটো কিন্তু বালা কথা কইছা ফাৰি সুন্দৰ হ'ব তাকে কৃষ্ণ পুৰা জ্বলিছে এ বহুত জ্বলাইছো ঢেৰ কিবা কিবি কৈ দিছো কি কলি এ কি খুৱাব এনে বনাই বনাই কৈ দিছো আৰু সেইকেইটা চাগে লোভতে মৰিছে এতিয়া বাহ কি হলে সদল বলে আহিলে যে ওই স্যার আমরা মানে খানা একটা খাম বুলি ভাবিছো আপনার নোয়াকে হইলে খানাটো খাই বানা নালাগিব আমরার পয়সা তুলি রেডি আপনার পয়সাটো কি খাই দি দিলে লুটুই গৈ লৈ আইব খানা খাবৰ কাৰণে মোৰ ওচৰত পইচা তুলিবলৈ আহিছে হয় ছাৰ মানে ধৰক আটাই মিলি জুলি খালে ভাল লাগিব আৰু হঠাৎ তোমালোকৰ খানা খাবলৈ কিয় মন গ'ল কেকেদাৰ ঘৰত খাবলৈ নামাতিলে যে সেইকাৰণে ছাৰ কাৰণ তাৰ মানে সেইটোহে নয় স্যার কেকেদার ঘৰত নামাতিল বুলি আমরা কিয় খানা খাম মানে এনে মন গৈছে আৰু ছাৰ স্যার মোৰ কিন্তু মন যোৱা নাই কিন্তু আপনাক বাদ দি খানাটো খাইলে বালা নালাগিব স্যার ভাল নালাগিবলৈ কি হ'ল মইতো খাতনীয়াৰ ঘৰত খাবলৈ নাপাই লোভত মৰি যোৱা নাই আমরাও এখন লুবত মৰা নাই এই জানো কাৰ মনত কি আছে তোমালোকৰ মন গৈছে পইচা তুলি খাই থাকে যোৱা মই নোৱাৰো ঠিক আছে দিয়ক আহা আহোঁ দিয়ক ছাৰ কি কথাবোৰ যে ভাবিব পাৰে নহয় ইহঁতে কৃষ্ণ পালি বাৰু মুকু দাদা পানী এঘটি দিবচোন চৰণ হালি ধুৱাই দিওঁ হে নালাগে এইবোৰ কৰিলে লাজ লাগে কৃষ্ণ দে বাইদেউ বহকচোন নোৱাৰো দে বহিব হ'ব ঈশ্বৰে যিমানখিনি বহুৱাইছে আৰু আহ কৃষ্ণ ইছাম কৃষ্ণ কৃষ্ণ এই কি কৰিছে পঢ়ি আছো নেপায় নহয় যা পাপে চুব কৃষ্ণ দাই নধৰিব আহক বহ বা তই আগতীয়াকে আহি বহি আছা মহে আচল প্ৰভু নাপায় মোহন আচল প্ৰভু বুলি কোনো নাই নহয় আজি মোৰ কাৰণে তিনিওজনে সমান উচ্চ নিজ বিচাৰ কৰিলে মোক পাপে চুব নহয় হেৰি পানী এগিলাচ এগিলাচ খাওঁহত নেকি এতিয়া পানী নালাগিছে চা ভাতটো বাঢ়ি দিয়ক টাইম পাৰ হৈয়ে গ'ল চা পানী পৰা খালে ভাতকেইটা খাব নোৱাৰিম নহয় ভালকে কৃষ্ণ এইবিলাক কি হৈছে বাহিৰত ভকত বহি আছে এইফালে খোৱা চোৱা একোৱেই নাই মই কিন্তু বাহিৰত নাযাওঁ দে বাহিৰত গৈ লাজত পৰিব লাগিব এতিয়া এইটো ৰচোন ধৰফৰাই নাথাকিবি তেওঁ চাগে কিবা এটা ভাবিছে নহলেনো এনেকুৱা কৰেনে মুঠতে মানুহজনক ভিতৰলৈ আহিবলৈ দে তাৰপিছত গম পামেই নহয় কৃষ্ণ প্ৰভুসকল আপোনালোকে চাগে ভাবিছে যে কিহৰ কাৰণেনো এই অভাজনে আজি অন্ন এমুঠি আপোনালোকলৈ আগবঢ়ালে জানিলে ভাল লাগে আৰু এইবিলাক বাদ দিয়া বাদ দিয়া
অ' ছাৰ কওক কওক নহয় লগৰ কথা লগতে জানি থোৱা ভাল হেৰি মোৰ মানে কৰ্ম এভাগ হোৱাৰ কথা আছে তাকে কৰ্মভাগ যাতে সুকলমে হয় ভকত 3জনক অন্ন এমুঠি খুৱাবৰ কাৰণে মিহিকে নিৰ্দেশ এভাগ আহিছে কোনে নিৰ্দেশ দিছে মানে এইষাৰ কথাহে আপোনালোকৰ আগত মই অৱগত কৰিব নোৱাৰিম তাৰ কাৰণে দুখ মৰিখন হেৰি মূল কথালৈ আহোঁ মূল কথা মানে চাহ ভাত খুৱাম কিন্তু কথা হ'ল মোৰ কৰ্মভাগ সিদ্ধি হ'বলৈ এতিয়াও কিছুদিন বাকী আছে কৰ্মভাগ সিদ্ধি হোৱাত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে তাৰ কাৰণে আপোনালোকক চাউল সিজোৱা এমুঠি খুৱাম বুলি আজি মই আগ কৰি থলো কৃষ্ণ কৰ্মভাগ হ'লে আপোনালোকক ভাত এসাঁজ খুৱাম বুলি আজি কথা দিলো আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ সপোনটো বাস্তৱায়িত হয় আৰু আপোনালোকক দিয়া কথা মই ৰাখিব পাৰোঁ আও হৰি আও ৰাম চাহ কিমাননো আশীৰ্বাদ লৈ আছে অ' এইবিলাক কথাটো আমি ভাত খাই খাইও পাতি থাকিব পাইছো ৰামে ভকতে বুজা নাই অ' মই আজি তামোল পাণ দি তহঁতক কথা দিলো মোৰ যেতিয়া কামটো হ'ব তেতিয়া মই তহঁতক অন্নদান কৰিম অ' মইনাহঁত এই পুথিভা সন্মুখত আছে অ' মানে আজি আগবঢ়াহে থৈছে ভাত নাছে অঁ আগবঢ়াই থৈছোঁ আপোনালোকে বুজি পাইছে চাগে ন তাক বুজাই দিবিচোন হ'ব বুজাই দিম আমি তাক আজি মানে আগবঢ়াহে থৈছে ভাত চাত একো নাছে ভাল কৰিছে মোৰ দোকানতো ভাত নাছে কেইটামান আছে ঠাণ্ডা ভাত কেঁচা আগত গৰম ভাত খাম বুলি পেলাই থৈ আহিছো অ' চাহ আপুনি মোক সকামলৈ মাতিব নালাগিছে মই নিজে খবলৈ থাকিম নহয় মই আহিম চাহ আহোন কথা ক'বলৈ আহিছে ভকত এনেকে উঠি যাব নাপায় অ' হক বাপে বুজিয়ে নাপালে নহয় আহোন শুন আমাৰ কথা সোধে নহয় এনেকে খালী হাতে মুখে যাব নাপায় নহয় পায়স আছে চাগে এই গুৱাপান ভাগকে আগ কৰিছিলোঁ ভাত খুৱাম বুলি লৈ যাওঁ কৃষ্ণ নাজানো অগুলে কৃষ্ণ ভালে ভালে সকামটো হৈ গ'ল তেওঁ